মই শুভেচ্ছা জনাইছোঁ। আজি দিৱালীৰ কাৰণে মই বহুত এক্সাইটিং হৈ আছোঁ। গধূলিকে ফটকা ফুটাম, লাইট জ্বলাব, কিমান ভাল লাগিব। পাপাই লাইট লগালে লাইট জ্বলাম, চাকি জ্বলাম, কিমান ধুনীয়া লাগিব, বহুত ভাল লাগিব। পাপাই মোক ফটকা আনি দিলে, ব'লক এতিয়া আপোনাৰ লগত দেখাম। এয়া চাওক, পাপাই মোক ফটকা আনি দিলে। এয়া সৰু সৰু জিনজিনি পুৰা 10 পেকেট আছে। এইটো দীঘল জিনজিনি 2 পেকেট আছে। এয়া কলগছ পুৰা 10টা আছে। আৰু এয়া কিটকেট 2 পেকেট আছে। আৰু এয়া চকৰি পুৰা 10টা আছে। এয়া পাপাই লাইট লগাই আছে। গধূলিকে আপোনালোকক দেখুৱাই দিম। দিৱালী কাৰ ভাল লাগে বাৰু? মোৰতো বহুত ভাল লাগে। আমি গোটেই ঘৰটোত লাইট লগাওঁ, কিমান ধুনীয়া লাগে, চাকি জ্বলাওঁ, বহুত ফূৰ্তি কৰোঁ। জেলেপি কোনে কোনে খাই ভাল পায়? মইতো বহুত ভাল পাওঁ, আৰু ফেষ্টিভেল টাইমতো আৰু ভাল লাগে খাই। এতিয়া মই খাই লওঁ। টেষ্টি। মই ভাবিলোঁ গধূলি চাকি জ্বলাবলৈ মই এনেকৈ ডেক'ৰেশ্যন কৰি দিওঁ। কেনেকুৱা লাগিছে জনাব দেই। মই এনেকুৱা কামবোৰ কৰি বহুত ভাল পাওঁ, আৰু ফেষ্টিভেল হ'লেতো মনটো বহুত ভাল লাগি থাকে। 3টাই কৰিলোঁ অকল, বৰ বেছিকৈ কৰিবলৈ টাইম নহ'ল যে। হেল্ল' গাইজ, এনেই চিম্পুলকৈ ৰংগোলী বনালোঁ, কেনেকুৱা লাগিছে?